মাতৃভাষা দিৱসটো এইটো আমাৰ ইয়াত পালন হৈ আছে। এইটো 1999 চনৰ 17 নৱেম্বৰত ইউৰেনাছটোৱে প্ৰথম এই বিষয়ে কথা পতা আৰম্ভ কৰিছিল। সেই দিন ধৰি আজিলৈকে আমাৰ মাতৃভাষা দিৱসটো সকলোৱে আমি পালন কৰি আছোঁ। এতিয়া কথাটো হ'ল মাতৃভাষা আৰু মাতৃদুগ্ধ সমান। যি সন্তানে মাতৃদুগ্ধ পান নকৰে বা যি মাতৃয়ে সন্তানক মাতৃদুগ্ধ পান নকৰায় আৰু যি জাতিয়ে নিজৰ মাতৃভাষা সত্য আৰু শুদ্ধ ৰূপত ব্যৱহাৰ নকৰে তেতিয়াহ'লে দুয়োটাকে অপৰাধী বুলি কোৱা হৈছে। গতিকে মাতৃভাষাত সত্য শুদ্ধ ৰূপত উপস্থাপন কৰিব পৰাটো এটা ডাঙৰ কীৰ্তি আৰু কৃতিত্ব। আমি মাতৃভাষা মানে অসমত বসবাস কৰা সকলো মানুহে যদি নিজক অসমীয়া বুলি ভাবে তেতিয়াহ'লে সেইটোৱে হ'ল অসমৰ মাতৃভাষা। আৰু যদি তাত কোনোবা জাতি জনগোষ্ঠীয়ে যদি কয় বোলে নহয় আমি আমাৰ জনগোষ্ঠীয়ে দোৱান ক'ম বা আমাৰ জনগোষ্ঠীৰ ভাষাটো তাক ক'ম, সেইটো বেলেগ কথা। কিন্তু অসমত বসবাস কৰা সকলোখিনি মানুহ যদি অসমীয়া বুলি আমি প্ৰত্যেকে ভাবোঁ তেতিয়াহ'লে আমাৰ মাতৃভাষা অসমীয়া। আৰু যিখিনি জাতি জনগোষ্ঠী অসমত বসবাস কৰিছে বা যাৰ নিজৰ দোৱান আছে, বেলেগ ভাষা আছে, সেইসকলকো অন্ততঃ সংযোগী ভাষা হিচাপে অসমীয়া ভাষাটো গ্ৰহণ কৰিবৰ কাৰণে অসম সাহিত্য সভাই সদায় অনুৰোধ কৰি আহিছে। প্ৰতিটো জাতি জনগোষ্ঠীয়ে কোৱা হৈছে যে আপুনি আপোনাৰ যিটো নিজৰ ভাষা সংস্কৃতি এইটো জীয়াই থাকিব লাগিব। কাৰণ নিজৰ ভাষা সংস্কৃতি জীয়াই ৰখাটো প্ৰতিজন মানুহে কৰ্তব্য, শ্ৰদ্ধা জনাব লাগিব। গতিকে কিন্তু এইটো নহয় যে মই মোৰ নিজৰ ভাষাক ভাল পাওঁ, বেলেগ এটা ভাষাক মই তিৰস্কাৰ কৰিম, অন্যায় কৰিম, সেইটো নহয়। আৰু প্ৰতিটো ভাষা জীয়াই থাকিব লাগিব, প্ৰতিটো ভাষাৰ সোৱাদ আছে, তাত্ত্বিক দিশ আছে। গতিকে আজি এই পবিত্ৰ দিনত মই অসমবাসী নহয়, ভাৰতবাসী নহয়, বিশ্ববাসীলৈ অনুৰোধ জনাইছোঁ প্ৰত্যেকেই নিজৰ নিজৰ মাতৃভাষাক সন্মান কৰক। আৰু এটা কথা মই অনুৰোধ জনাইছোঁ বিশেষকৈ অসমৰ ৰাইজলৈ, আমাৰ বহুত ল'ৰা ছোৱালীয়ে মোবাইলত ইংৰাজীত টাইপ কৰে এতিয়া। এইটো হ'ল চবতকৈ আমাৰ কাৰণে এটা বিয়োগাত্মক দিশ। মানে বিশ্ব সাহিত্য চাই আছে কোন ভাষাত কিমান সাহিত্য ৰচনা হৈছে, কোনে কিমান মোবাইলত ভাষা ব্যৱহাৰ কৰিছে। গতিকে এই মোবাইলত অসমীয়া এপ পায়, অসমীয়া এপ ইয়াক সোমাই ল'ব লাগে আৰু অসমীয়াত টাইপ কৰিব লাগে। নহ'লে ইংৰাজী আখৰে টাইপ কৰিলে কিন্তু অসমীয়া বুলি নকয় সেইটো। গতিকে মই নৱপ্ৰজন্মক, অসমীয়া মাতৃসকলক, অসমীয়া ৰাইজক সকলোকে অনুৰোধ কৰিছোঁ সকলোৱে যাতে মাতৃভাষা ৰক্ষাৰ্থে সকলোৱে যাতে অসমীয়াত যাতে লিখা মেলা কৰে, টাইপ যাতে অসমীয়াত কৰে। আৰু যাৰ তাত অসমীয়া ভাষা সংযোগ নাই, অসমীয়া কীবৰ্ড ইয়াত সোমাই ল'বলৈ মই অনুৰোধ জনাইছোঁ।